হে গাইজ লাইফষ্টাইল ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতি কৈছোঁ অসমৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন দা জন্মগ্ৰহণ কৰিছিল মেঘালয়ৰ তুৰাত 18 নৱেম্বৰ 1972। এতিয়া 20 চন চলি আছে। বৰ্তমান তেওঁৰ বয়স হৈছে 48 বছৰ। জুবিন দা আচলতে সৰুৰে পৰা গানৰ প্ৰতি বহুত আগ্ৰহী আছিল আৰু তেওঁ ফাৰ্ষ্টতে জুবিন দাৰ গুৰু আছিল তেওঁ নিজৰ মাক। আচলতে নিজৰ মাকৰ পৰা তেওঁ গান শিকিছিল আৰু গাইছিল। জুবিন দাৰ আচল নাম হৈছে জুবিন বৰঠাকুৰ আৰু তেওঁৰ দেউতাকৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু তেওঁৰ মাকৰ নাম হৈছে অলি বৰঠাকুৰ আৰু তেওঁৰ এজনী চিষ্টাৰ আছে, নামটো জংকী বৰঠাকুৰ। জংকী বৰঠাকুৰৰ তেওঁ এটা কাৰ এক্সিডেণ্টত 2002 চনত হৈছিল। বৰ্তমান তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি গুচি গ'ল। জুবিন দাৰ পত্নীৰ নাম হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁ 2002 চনত বিয়া কৰাইছিলে। ভিডিঅ'টো লাইক কৰা যদি জুবিন দাক ভাল পোৱা আৰু লগতে কমেণ্ট কৰি জনোৱা নেক্সটটো কাৰ ওপৰত ভিডিঅ'টো বনাব লাগে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰি দিবা। জুবিন দাৰ দেউতাক আছিল তেওঁ মেজিষ্ট্ৰেট, আচলতে ট্ৰেন্সফাৰ হৈ থাকে। জুবিন দাই প্ৰথমতে পঢ়িছিল ইংলিছ মিডিয়ামত, সৰুতে তাৰপিছত পঢ়িছিল আছামিজ মিডিয়ামত, তাৰপিছত পঢ়িছিল বেংগলী মিডিয়ামত। আচলতে তাৰপিছত আহি পঢ়িছিল তেওঁ JB কলেজত। তাৰপিছত তেওঁ ডিগ্ৰী কৰিছিল বি বৰুৱা কলেজত আৰু বি বৰুৱা কলেজত তেওঁ আধাতে সমাপ্ত কৰিছিল ডিগ্ৰী। জুবিন দাৰ ফাৰ্ষ্ট এলবাম হৈছে অনামিকা 1992 আৰু তেওঁ ফাৰ্ষ্ট হিন্দী গান গাইছিলে গেংষ্টাৰত 2006 চনত আৰু তাত পপুলাৰ হৈছিলে যিটো গান আছে য়া আলি, যিটো বহুত পপুলাৰ হৈছিলে। জুবিন দা গান গোৱাৰ উপৰিও আচলতে তেওঁ এক্টৰ, মিউজিচিয়ান, ছং ৰাইটাৰ, মিউজিক ডাইৰেক্টৰ, কম্প'জাৰ আৰু ফিল্ম মেকাৰ। জুবিন দাৰ ঘৰটো আচলতে কিছুমান ফটো কেইখনমান চাই লওঁ বলক। জুবিন দাৰ ঘৰ এইটো ফাৰ্ষ্ট গুৱাহাটীত আছে, ছেকেণ্ড এইটো যোৰহাটৰ ঘৰৰ কিছুমান দৃশ্য। জুবিন দাৰ বৰ্তমান চেলাৰী হৈছে 3 পৰা 5 লাখ টকা আৰু তেওঁৰ নেটৱৰ্ক হৈছে 1 মিলিয়নৰ পৰা 5 মিলিয়ন। জুবিন দাক যোনে যোনে ভাল পোৱা ভিডিঅ'টো লাইক কৰিবা, লগতে শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডৰ মাজত আৰু লগতে মোৰ যিসকলে নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰিবা। আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিবা। আজিলৈ বাই বাই।